নমস্কাৰ সকলোকে। আমাৰ ঘৰত এয়া বছৰেকীয়া সকামৰ যো-জা চলি আছে। এয়া চাওকচোন, মাছ 30 কেজি অনা হৈছিলে আৰু এইখিনি আগদিনাখনৰ ৰাতিয়ে দেই মাছখিনি ধুই মেলি এনেকৈ ফ্ৰিজত ষ্টক কৰি ৰাখিম বুলি 3টা ফ্ৰিজতে এনেকৈ ভৰাই থোৱা হৈছে। সেইটো কাৰণে আপোনালোকক এই ধুই থকা সময়তে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ আপোনালোকক দেখুৱাবৰ বাবে। এই নিমখ দি ভালদৰে এনেকৈ ধুই দিলেহে তাৰ বিজলুৱা যিটো ভাৱ সেইটো গুচি যায়। আৰু এয়া ভকতসকল আহি পাইছেহি। আহি পোৱাৰ পিছত আমাৰ এনেকৈ গৰাকী বহাৰ পিছতে কৰণীখন স্থাপন কৰে আৰু এয়া তেখেতে ধুনীয়াকৈ নিজৰ কামখিনি কৰি আছে। আৰু এইফালে ৰান্ধনীসকলে কেৰাহী পাতিছে। এয়া দেখিছেনে বাৰু কিমান ডাঙৰ ডাঙৰ কেৰাহীবিলাক। আৰু আমাৰ ভকতে আজ্ঞা দিয়াৰ পিছতহে তেওঁলোকে ৰান্ধনীবিলাকে সেই কামখিনি আগবঢ়াব পাৰিব। আৰু এয়া পাতিবৰ বাবে তেওঁ আজ্ঞা লৈছে। আৰু নিয়ম তেওঁলোকৰ বহুতখিনিয়ে আছে, যিহেতু নাজানো, তথাপিও আপোনালোকক ব্যস্ততাৰ মাজতো দেখাম বুলি নিয়মখিনি ৰাখি থৈছিলোঁ। তেওঁলোকে মন্ত্ৰও উচ্চাৰণ কৰে, কিন্তু ওচৰলৈ যাবলৈ অসুবিধা হোৱাৰ বাবে মই দূৰৰ পৰা এনেকৈ ভিডিঅ' ক্লিপটোহে ৰাখি থৈছোঁ। যিবোৰ ওচৰত তেওঁলোকে ব্যৱহাৰ কৰে আমি হয়তো ভালদৰে নাজানিব, সেইকাৰণে ভইচ ৰেকৰ্ডিঙে মই এই সময়টোত দি দিলোঁ। এয়া চাওকচোন, প্ৰত্যেকটো বস্তুৰে নিয়ম নীতিৰে আগবঢ়া হয় আৰু ভগৱানৰ নিয়মবিলাক তেওঁলোকে যিবোৰ কৰি আছে জানিব। কৰণী স্থাপন কৰা মুহূৰ্তত যিমানখিনি বস্তু গৃহস্থই দিয়ে এই সকলোবিলাক এনেদৰে আগবঢ়াই দিয়ে। এয়া তেওঁলোকে নিয়ম নীতিৰে এই কামখিনি সম্পূৰ্ণ কৰি আমাৰ বছৰেকীয়া ঘৰৰ সুকলমে পাৰ কৰি দিলে। আৰু প্ৰত্যেকবাৰেই প্ৰত্যেকটো ঘৰতে প্ৰায় এনেদৰে হৈয়ে থাকে। তথাপিও প্ৰত্যেকবাৰ ভিডিঅ' লোৱাটো সম্ভৱ নহয়। আৰু যিহেতু আমি মাইকী মানুহ চাহ দিয়া বা ভিতৰত কিবা কিবি দিয়া কামত ব্যস্ত হৈ থাকোঁ, বুলি তেওঁলোকৰ আগত দেখাম বুলি এনেকৈ কৰি ৰাখালোঁ। আৰু এয়া মোৰ শহুৰ দেউতা। আৰু এইখিনি হৈ যোৱাৰ পিছত আমি প্ৰথম নামঘৰৰ এটা আশীৰ্বাদ ল'ব লাগে ঘৰৰ কেইজনী। তাৰপিছত এয়া পানীত আছিল আমাৰ 10টা। আপোনালোকক মাছখিনি দেখুৱালোৱে। আৰু হাঁহ এয়া সকামৰ কাৰণে শাক কাটি আছে দেই। এইজনী মোৰ পেহী, খুৰী, এইজনী মোৰ ডাঙৰ বৌ, এয়া খুৰী, নবৌ, এয়া এইবোৰ ৰেডি হৈ আছে। আমাৰ চবৰে ঘৰতে এনেকৈ সকলোৱে কাটিবলৈ আহে দেই শাক। মিলাই মিলিকৈ আমি কৰোঁ। সেয়া নিচাই পিঁয়াজ কাটি আছে। মাছ কালি যে আপোনালোকক দেখুৱাইছিলোঁ, এয়া মাছ ফ্ৰাই কৰি আছে। এয়া দাইল, অমিতা, কণ বিলাহী, এয়া চাউল, এয়া আমাৰ নিচা। ভাল উখোৱা চাউল কৰি ৰাখিছিল। আৰু এয়া যোৱাৰ এটা দৃশ্য এয়া হৈছে চলিলে। এয়া দৈ, এজনী পেহী, এজনী খুৰী ৰাতিপুৱাৰ পৰা কামত লাগি আছে কাৰণে খুৱাই লৈছোঁ। এয়া গুড়, চিৰা, কোমল চাউলো আছে হয় নাই ক'ৰবাত? এই খাই আছে। পিছত উলিয়াবলৈ সময় নাপাম নহয় মানুহবোৰ, সেইকাৰণে এবাৰ মুখবোৰ দেখুৱাই লৈছোঁ। আগতীয়াকৈ তেওঁলোকক খাবলৈ দিওঁ। আৰু এয়া হাঁহ কটাৰ দৃশ্য, হাঁহ কাটি আছে। সকলোবিলাক দৈ উলিয়াইছে দেই আমাৰ এগৰাকী। ভিতৰত বহুত আছে।
কোঁহপৰটো টেকেলি একদম এনেকৈ কৰি দিলে ওলাই দিলে টেকেলি ভাগে ওলাই যায় চব। মিঠুৰ জহত মানুহে লগাই থৈছে আৰু এয়া কেৰাহী যে আপোনালোকে প্ৰথমে দেখাই আছে আৰু দাইল আছে আৰু এয়া নেমু পানী যিহেতু ৰেডি হৈ গ'ল গ'ল নেকি এয়া হাঁহ মাংস ৰেডি হৈ গ'ল ন নিচা এতিয়া নাম থ'ব তাৰপাছতে আৰু আৰম্ভ প্ৰসাদ বিতৰণ হ'ব তাৰপিছত চাউল জ্বলাই থৈছে আগবাঢ়িব বনালে এয়া উখোৱা চাউল চাউলটো ৰঙা এয়া মাছ আৰু এয়া মাছ বিলাহী এয়া মাছ এয়া জ্বলা ভাজি জলকীয়া চব্জি দেই তাৰপাছত এয়া দালি এয়া দালি আৰু সেয়া চালাড ন এয়া চালাড এয়া চালাড ইয়াত চালাড আছে এয়া নিচাহঁতে বহুত কষ্ট কৰি বনাইছে দেই এই গৰমত এয়া আমাৰ নিচা আমাৰ ঘৰৰ নিচা বাৰু তথাপিতো মানে ৰান্ধনি ক্ষেত্ৰত চব কিবাটো কৰেগৈ পূৰা চোকা চব এতিয়া এক কেৰাহী বনি গ'ল খাব পৰা এই নিচাই মোক প্ৰথম আমাৰ ঘৰলৈ গৈছিলে দেই চাব পৰা সেইকাৰণে একদম মানে আমাক বোৱাৰী হিচাপে নহয় একদম ছোৱালী হিচাপে মৰম কৰে আৰু মাৰিব লগা পৰিস্থিতি হৈ গ'ল দেই মানুহ বহুতেই হৈছিলে প্ৰথম খাবলৈ লৈছে তাৰপিছত এই বাহিৰত তেওঁলোকৰ লগৰবিলাক তাৰপিছত এয়া মহিলাৰ মুঠতে 4 নম্বৰ পিছতহে আমি পাইছোঁ সকলোৰে ঘৰত সকলোৰে নিমন্ত্ৰণ থাকেই সকলোৱে আহিলে ভাল লাগে আজিলৈ আহিছোঁ।